हेलो हेलो माइकर साउंड तो अलग बढ़ाई दियक अलग गैप मेंटेन কৰি দিয়ক মাজৰ ঠাইখিনি অনুগ্ৰহ কৰি খালি ৰাখিব অলপ গেপ কৰি দিয়ক মাজৰ ঠাইখিনি অনুগ্ৰহ কৰি অলপ ইফালে বিজক পাইছো জুবিন গাৰ্গ লিখিছে তেখেতসকলক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো দেখিছো সকলো আছে সকলোকে আমি দেখিছো আচলতে আছে আগ্ৰহ আৰু আমি মূল চাকি গছি আনুষ্ঠানিকভাৱে প্ৰজ্বলন কৰিবৰ কাৰণে আমাৰ সন্মানীয় বিপেন্দ্ৰ ডাঙৰীয়া অনুৰোধ জনাইছো যোৱাই আমাৰ গোলাঘাটৰ আবেগ জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই প্ৰজ্বলন কৰিছে আৰু বাকী সকলোৱে সহযোগ কৰিছে ইয়াৰ পাছতে আমি জনাইছো আমাৰ দল সংগঠনৰ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতি বিষয়ববীয়াসকলে ওচৰলৈ এজেএছপি কাৰ্যালয়ৰ ওচৰলৈ থানাৰ ওচৰলৈ আৰু কুশল সামৰিক চিকিৎসালয়ৰ পথৰ কাষলৈকে সকলো যাতে মন্দিৰসমূহ সজাই দিয়ে তাৰ কাৰণে অনুৰোধ জনাইছো আমি আজি বন্তি প্ৰজ্বলনৰ পাছতে বিশিষ্ট ব্যক্তিসকলক বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাম শিল্পীসকলক গীতৰ জৰিয়তে জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাম কবিসকলক কবিতাৰ জৰিয়তে জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে অনুৰোধ জনাম সকলোকে আমি শৃংখলাবদ্ধভাৱে যিটো আমাৰ চাৰ্কুলত আমি গোলাঘাটৰ জয় জুবিন গাৰ্গ প্ৰস্তুত কৰিছোঁ অংকন কৰিছোঁ সেই স্থানতে আমি সকলোকে ঘূৰণীয়াকৈ অৱস্থান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ চাইকেলটোৰ ভিতৰত আৰু আপোনালোক সোমাব নালাগে বিশিষ্ট ব্যক্তিসকলে চমুকৈ বক্তব্য আগবঢ়াব সেয়েহে আমি সকলোকে এই চাৰ্কলটোৰ পৰা বাহিৰত গৈ অৱস্থান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমি এটা দিশে গোলাঘাট আয়ুক্ত কাৰ্যালয়লৈকে আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে সজাই তুলিছোঁ তাত আমি সকলো ৰাইজকে প্ৰজ্বলন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আনটো দিশত চিভিল ৰোডলৈকে আমি বন্তি সজাই তুলিছোঁ তাতো আমি প্ৰজ্বলন কৰিবৰ কাৰণে সকলো ৰাইজক অনুৰোধ জনাইছোঁ সকলো ওলাই দিয়ক চাৰ্কলটোৰ পৰা এতিয়া চাৰ্কলটোৰ ভিতৰত কোনো নহ'ব
আমি যেহেতু এতিয়া গীত মাত কবিতা আৰু কথাৰে জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আগবাঢ়িছোঁ সেয়ে আমি মাজৰ অংশটো খালী কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ সকলোৱে জুবিনদাৰ প্ৰতিচ্ছবিৰ ফালে মুখ কৰিব জুবিনদাৰ ফটোখনত আপোনালোকে পিঠি নিদিব আপোনালোকক অনুগ্ৰহ কৰিছোঁ মাজৰ অংশখিনি কিছু খালী কৰি জুবিনদাৰ মূল যিখন প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন কৰিছোঁ সেইফালে ঘূৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ সকলো মানুহ পিছলৈ দিয়ক অকণমান পিছলৈ গৈ দিয়ক পিছলৈ দিয়ক অকণমান দুইটা মানুহ পিছলৈ দিয়ক অলপ পিছলৈ গৈ দিয়ক ইউ টাইপত হৈ দিয়ক ইউ টাইপ ইউ শেপ অকণমান পিছলৈ গৈ দিয়ক অকণমান পিছলৈ দিওঁ শৃংখলাবদ্ধভাৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে গোলাঘাটৰ প্ৰতিগৰাকী সন্মানীয় ব্যক্তিক আমি ধন্যবাদ জনাইছোঁ ইতিমধ্যে আমাৰ দুয়োটা স্থানতে বন্তি প্ৰজ্বলন হৈ গৈছে আমি ৫,০০০ ৰছী বন্তি সমগ্ৰ গোলাঘাট নগৰত কেইবাটাও স্থানত আমি প্ৰজ্বলন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ তাৰে প্ৰায়খিনি হৈ গৈছে আৰু য'ত য'ত এতিয়াও বাকী আছে তাত আমাৰ সকলো ৰাইজৰ হৈ জীৱনৰ স্পন্দন স্বৰূপ আমাৰ ইয়াৰ আমঠো তেখেতৰ কথাখিনি জুবিনদাক আমি জীয়াই ৰাখিব লাগিব সমাজ ব্যৱস্থাত আৰু জুবিনদাক আমি জীয়াই ৰাখিব লাগিব সুৰ আৰু মহান শিল্পী কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিন গাৰ্গক তাৰ বাবে আমি আমি অকস্মাতে জুবিনদাক আমি সকলোৱে মিছ কৰিম জুবিনদাক অকালতে এই ফোন লৈছে হেৰুৱাই আৰু এটা কথা যিটো পইণ্টত আমি গোটেই অসমীয়া জাতি আমি কথাখিনি আজি এই স্থানত কিন্তু ম্ৰিয়মান হৈ ৰৈছে যে ইয়াত ভোকত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসম আজি ভোকস্তব্ধ স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণভাৱে স্তব্ধ হৈ ৰৈছে যোৱা 19 তাৰিখৰ পৰা আজি 23 তাৰিখলৈকে সম্পূৰ্ণ 5টা দিন দোকান পোহাৰ বন্ধ যান বাহন গাড়ী মটৰৰ চলাচল বন্ধ স্কুল কলেজ বন্ধ সকলো বন্ধৰ মাজত আজি হাহাকাৰ কৰি উঠিছে এই জাতিটোৱে আৰু জুবিন গাৰ্গক প্ৰতি সন্মান জনাবলৈ জুবিন গাৰ্গৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে আজি গুৱাহাটীত সৰু সজাইত যি বিশাল আয়োজন আৰু সেই আয়োজনত যি ধৰণেৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো শ্ৰেণীৰ মানুহ দল মত নিৰ্বিশেষে ধৰ্ম ভাষা সকলো জাতি ক্ষুদ্ৰ পৰিসৰ অতিক্ৰমী মানুহ একত্ৰে কেৱল অসমীয়াৰ পৰিচয়েৰে মানুহৰ জনসমুদ্ৰত আজি আচলতে গুৱাহাটী কেনেকৈ জনসমুদ্ৰত পৰিণত হৈছে
কিন্তু তাৰ পাছতো আজি এই গোটেইখিনি কাৰ্যসূচী আজি সোণাপুৰত অন্ত্যেষ্টিক্ৰিয়া পৰ্যন্ত শোকদগ্ধ আৰু শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে ওলাই অহা লক্ষ লক্ষ অগণন মানুহে যি ধৰণেৰে সংযম ৰক্ষা কৰি যি ধৰণেৰে এক শৃংখলা ৰক্ষা কৰি এই গুণী জ্ঞানী জনৰ প্ৰতি জুবিন গাৰ্গৰ প্ৰতি যি ধৰণেৰে সন্মান প্ৰদৰ্শন কৰিছে তাৰ জৰিয়তে আজি সমগ্ৰ বিশ্বৰ চকুত অসমীয়া জাতিয়ে এটা নতুন পৰিচয় লাভ কৰিছে। অসমীয়া জাতিয়ে যে গুণীজনক প্ৰাণৰ আপোন শিল্পীজনক যে সন্মান কৰিব জানে, এই গোটেইখিনি কৰাৰ ক্ষেত্ৰত আমি যেনেকৈ লক্ষ লক্ষ মানুহৰ প্ৰতি আমি যেনেকৈ আমি এই ধৈৰ্য সহনশীলতা শৃংখলাৰ মাজেৰে, কিন্তু নিৰ্দিষ্ট ইয়াৰ লগত কেৱল সুখ নহয়, ইয়াৰ লগত মানুহৰ অভিমান জড়িত আছে, খং জড়িত আছে, ক্ৰোধ জড়িত আছে, কিন্তু তাৰ পাছতো মানুহ কিন্তু সম্পূৰ্ণ সংযমী হৈ যি ধৰণেৰে এই 5টা দিন আজি অতিক্ৰম কৰিছে তাৰ বাবে অসমৰ ৰাইজ আৰু বিশেষকৈ যুৱ শক্তি নিতান্তই প্ৰশংসাৰ যোগ্য। আৰু একে সময়তে জুবিন গাৰ্গক মৃতদেহ ছিংগাপুৰৰ পৰা আনি গুৱাহাটীত পুৰুষতে ৰাইজৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে আৰু আজিৰ অন্ত্যেষ্টিক্ৰিয়া পৰ্যন্ত শেষ পৰ্যন্ত যি ধৰণেৰে অসম চৰকাৰে ইয়াক আচলতে কৰিলে তাৰ বাবে জুবিন গাৰ্গে নিজে কৈছিলে যে মই পানী ভাল পাওঁ, পানী যাৰ কোনো মানুহ পানীৰ নিচিনা হ'ব লাগে, যাৰ কোনো ছেট নাই, কাপত থলে কাপৰ ছেট, গিলাচত থলে গিলাচৰ ছেট। আৰু তেওঁ যেতিয়া কৈছিল তেতিয়া তেওঁ বহি থকা টেবুলখনলৈ দেখুৱাই কৈছিল যে এই টেবুলখনত পৰিলে এই টেবুলৰ ছেট লয়। আৰু সঁচাকৈয়ে জুবিন গাৰ্গেও পানীক ভাল পোৱা জুবিন গাৰ্গে আজি ভাৰত মহাসাগৰৰ বুকুত আজি বিলীন হৈ গ'ল। কিন্তু তেওঁৰ এই নৃত্যে প্ৰমাণ কৰিলে যে ভাৰত মহাসাগৰৰ যিমান বিশালতা জুবিন গাৰ্গৰ থকা মানুহৰ অন্তৰৰ যি ভালপোৱা, যি প্ৰেম, তাৰ বিশালতা জুবিন গাৰ্গৰ প্ৰকৃততে কোনো দুৰ্ঘটনাত বা মৃত্যু হোৱা নাই, তেওঁ হত্যা কৰা হৈছে, হত্যাৰ অনুমতি দিছে। আৰু এই হত্যাৰ লগত কোন জড়িত সেইটো কথা আজি অসমৰ মুখে মুখে সকলোৰে মনতে উচ্চাৰিতও হৈ আছে। গতিকে অসমৰ মানুহে কি বিচাৰিছে? অসমৰ মানুহে বিচাৰিছে আজি আমাৰ যিখন চৰকাৰে আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে পৰিচিত দিনেশ গগৈ ছাৰ। তেখেতক আমি খুব চমুকৈ ৰাইজৰ উদ্দেশ্যে আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ উদ্দেশ্যে দুআষাৰ মন্তব্য ৰাখিবৰ বাবে অনুৰোধ জনালোঁ। গোলাঘাট আপোনালোকে দেখি পাইছে চাকিবন্তি জ্বলোৱা হৈছে ইয়াত। জুবিনৰ আজি শেষ দিন, আজি 23 তাৰিখ 23 ছেপ্টেম্বৰ। আজি গোলাঘাটত এইটো দৃশ্য জুবিনৰ গোলাঘাটত 5,000-10,000মান চাকি জ্বলোৱা হৈছে। চ' জুবিন দাৰ থকা হৈছে। চ' এয়াই বহুতো জ্বলাই থৈছে।